কাষ্টতে নজন্মক কিয় তেওঁ ব্ৰাহ্মণৰ সমান হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ইমান ধুনীয়াকৈ আমাক এই যে কৃষ্ণ প্ৰভুৰ গুণ গান গৰিমা কীৰ্তনৰ মাজেদি বুজাই দি আছে, কেনেকৈ আমি কৃষ্ণ প্ৰভুৰ কোন কাৰ লগত লগ হ'লে কেনেকৈ পাম, কেনেকৈ আশ্ৰয়লৈ ক'ত পাম, আৰু একেখিনি কথাকে আপোনাৰ লিখি দিছে। কাৰ কেনেকৈ লৈছে, কৃষ্ণৰ চৰণে হৈবে জিমতে ভকতি। কৃষ্ণৰ চৰণত কেনেকৈ ভক্তি হ'ব, কৃষ্ণৰ চৰণে হৈবে জিমতি ভকতি, শুনা সাৱধানে তাকস্থিত সাৱধান কৰি স্থিৰ মন কৰি সুন্দৰ। আৰু বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিব ভাল মতে। বিষ্ণু ভকতৰ সংগ ল'বা কৈছে, গুৰু মানবা কৈছে, তেনেহ'লে আৰু শুশ্ৰূষা ভাল মতে ক'লে হ'ব। আৰু লৈ উপদেশ মাধৱ বয়স আৰু ধিবা, যতে কহু কীৰ্তি মানে কৃষ্ণ তেওঁৰ পিবা। গুৰুৰ আশ্ৰয় লৈ গুৰু ভজনা কৰি হৰি ভকতৰ সংগত লৈ উপদেশ লৈ যতে কহু কীৰ্তি যিমান ভাল আছে গোটেইখিনি কৃষ্ণত অৰ্পণ কৰিব কৈছে। এই ৰাম কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন, সৰ্বদাই কৰিবে কৃষ্ণৰ কীৰ্তন। কৃষ্ণৰ চৰণ চিন্তিবে হৃদয়ত, আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত। আৰু হেন জানি প্ৰাণীক কৰিবা সৎকাৰ, দেৱেহে কৃষ্ণ তৰতি হৈবে তোমাৰ। আৰু হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস, আপুনি লৈ বন্ত হৰি হৃদয়ত বাস। আৰু আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়, তাংক এৰি সামান্য হেব দুৰাস। যত দেখা ধন জন পুত্ৰ পৰিবাৰ, সমস্তেও বস্তু অনু মাত্ৰ নুহিহাৰ। আৰু হেনয় অনুমানি মাধৱত পৰাৰতি, ইহ পৰ লোকে হৰিৰ চৰণে হে গতি। নলাগে ভক্তিত শুইবা দেৱ দিগ্জ ঋষি, নলাগে সম্ভূত শাস্ত্ৰ বিস্তৰ জানিবা। কৃষ্ণ প্ৰভু ভগৱন্তৰ বহুত শাস্ত্ৰ জানিব নালাগে, পণ্ডিত হ'ব নালাগে, দেৱ দিগ্জ ঋষি হ'ব নালাগে। কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰেম কৰি ভজনা কৰিলে তেওঁক পোৱা বুলি কৈছে। ইমান ধুনীয়াকৈ তেওঁ সিদ্ধান্ত, নলাগে ভক্তিত হ'বা দেৱ দিগ্জ ঋষি, নলাগে সম্ভূত শাস্ত্ৰ বিস্তৰ জানিবা। বহুত শাস্ত্ৰ জানিব নালাগে, বহুত জানিব, অকল কৃষ্ণৰ গুণ গৰিমা জানিলেই হ'ব, পণ্ডিত নহ'লেও হ'ব। কৃষ্ণক ভয় ভক্তি কৰি প্ৰেম কৰিলে তেওঁক পোৱা যায়। তেওঁ ইমান শাস্ত্ৰই সিদ্ধান্ত দিছে, ইমান সহজে সিদ্ধান্ত দিছে, তেওঁ অল্পতে সন্তুষ্ট, অল্পতে তেওঁ সন্তুষ্ট হয়। তেওঁ বিস্তৰ একো নালাগে, তেওঁ কিছুৱে দিব নালাগে প্ৰভু ভগৱানক, অকল তেওঁৰ নাম বোলে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, গোটেই ব্ৰহ্মাণ্ডৰ অধিকাৰী। তেওঁহে আমাক দিয়ে, আমি তেওঁক দিব পৰা বস্তু একো নাই, অকল প্ৰেম হয় ভক্তি কৰি যে আমি জীৱ জগতত আছোঁ, সংসাৰত আছোঁ, সংসাৰত থাকি সংসাৰৰ ব্যৱহাৰিক বস্তুবিলাক ব্যৱহাৰ কৰি যায়, কিন্তু আটাইতকৈ শ্ৰেষ্ঠ সংসাৰখনক শ্ৰেষ্ঠ বুলি ধৰিব নালাগে, সংসাৰখন আচল বুলি ধৰিব নালাগে। স্বামী পুত্ৰ পৰিবাৰ পিতৃ মাতৃ ভাতৃ কাৰোৱে শ্ৰেষ্ঠ নহয়, অকল শ্ৰেষ্ঠ হৈছে পৰম ব্ৰহ্ম কৃষ্ণ। তেওঁকে প্ৰেম কৰিব লাগে, তেওঁ সঁচা, জগত মিছা প্ৰভু ভগৱন্ত সঁচা। তেওঁ সঁচা বুলি জানি গোটেইখিনি বস্তু ব্যৱহাৰিক বুলি ভাবিব লাগে। যে আমি জীৱ জগতত আছোঁ, আমাৰ সংসাৰ হৈছে, আমাৰ পুত্ৰ আছে, কন্যা আছে, স্বামী আছে, তেওঁলোকে চব ব্যৱহাৰিক বস্তুৰ নিচিনা আমি চাব লাগে। কিন্তু আচল খজনা উপস্য দেৱতা, তেওঁৰ কথা আমি পাহৰি যাব কেতিয়াও নালাগে। তেওঁৰ গুণ গৰিমা, তেওঁৰ নাম গুণ, আৰু প্ৰভু ভগৱন্তৰ নাম ল'বৰ কাৰণে আমাক কোনো সময়ো নালাগে, যেতিয়াই তেতিয়াই তেওঁক মনত কৰিব পাৰি। আপোনাৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ গুণ গৰিমা একো যদি কৃষ্ণ বুলি ক'লেও কামত আহিব। আৰু যদি আমাৰ কিছুসকলে যদি কয় ওম নমো ভগৱতে
মহতে বাসুদেৱ সেনেকৈ কৈও মাতিব পাৰে। গোবিন্দ বুলি ক'লেও হ'ব, শ্যাম সুন্দৰ বুলি ক'লেও হ'ব, যি ধৰণে নামাতক কিয় প্ৰাৰ্থনা জনাই ক'লেও হ'ব। প্ৰভু ভগৱন্তৰ নাম ল'লেই গোটেইখিনি কামত আহিব। আৰু বাকী তেওঁৰ নাম যিমান লৈছোঁ সেইখিনি কিন্তু আমাৰ শ্ৰেষ্ঠ। আমি এটা দিনত এই গৃহস্থ ধৰ্মত থাকিয়ে আমি কিমান সময় হৰিৰ নাম গুণ কীৰ্তনত কটালোঁ, এই সময়খিনি আমাৰ দিনলিপি কৰিব পাৰি। আমি কিমান সময় ৰান্ধা খাৱা লোৱা ইত্যাদি ফুৰা চকা কামত কটালোঁ, কিমান সময় আমি টোপনি মাৰিলোঁ আৰু কিমান তেওঁৰ নাম গুণ গ'লোঁ, সেইখিনি কথা আমি দিনলিপিত লিখি থ'লে আমি গম পাওঁ। দিনটোৰ ভিতৰতে আমাক নিৰ্ধাৰণ কৰি দিছে যে আমি যদি হৰিৰ নাম কীৰ্তনৰ সময়ত 4-5 ঘণ্টা কটাইছোঁ, তেতিয়াহ'লে আমি দিনটোৰ ভিতৰত 4-5 ঘণ্টা বৈকুণ্ঠত আছোঁ। আৰু যদি আমি খাৱা লোৱা ইত্যাদি সাজন কাচনত সময় কটাইছোঁ, তেতিয়াহ'লে আমি স্বৰ্গসুখত আছোঁ। আৰু যদি আমি পৰচৰ্চা পৰনিন্দা পৰৰ বিষয়ে কিবা আলোচনা কৰোঁ, তেতিয়াহ'লে আমি নৰক যন্ত্ৰত আছোঁ। এই কথাখিনিকে জানি আমি সকলোৱে কিমান সময় আমি বৈকুণ্ঠত থাকিব পাম তাৰে আমি ইচ্ছা কৰিব লাগে। কৃষ্ণৰ নাম গুণ ইমান ধুনীয়া সময় আমাৰ হাতত আছে। আমি ৰাস্তাৰে গৈ আছোঁ, তেওঁৰ নাম গুণ লৈ থাকিব পাৰি। আমি ভাত ৰান্ধি আছোঁ, তাতেও তেওঁৰ নাম গুণ আমি স্মৰণ কৰিব পাৰোঁ। আমি প্ৰভু ভগৱন্তৰ গুণানা কীৰ্তন বাতৰি চাই আছোঁ টিভিৰ কাষত বহি, তাতেও তেওঁৰ কথা ভাৱনা কৰিব পাৰি। এই ভাৱনাই আমাক বহু দূৰলৈ লৈ যায়। তেওঁৰ নাম গুণ চিল্লাই য'ৰে য'ৰে কৈ থাকিলেও নহ'লেও মনতে ভাবি থাকিলেও কামত আহিব। কৃষ্ণ প্ৰভু ভগৱন্ত চাওকচোন, ধ্ৰুৱ তেওঁৰ ৰজাৰ ল'ৰা আছিল, প্ৰহ্লাদ ৰজাৰ ল'ৰা আছিল, তথাপিও তেওঁলোকে ৰাজভোগ এৰি তেওঁ হৰিৰ গুণ নামত সৰু কালৰ পৰা নিপুণ হৈছে। আৰু বলিৰ কথাও ভাবক যে তেওঁ কি কৈছে, এৰিলা বিষয় ভৱ প্ৰহ্লাদৰ নাতি সদায় থাকত দিব্য সভা এখনত। আৰু দিব্য মগজতে কয়া শুনিলয়ে লাগ, বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ। মাধৱৰ চক্ৰে মই অল্পমতি একোৱে নাজানো। কৃষ্ণ প্ৰভুৰ গুণ গৰিমা, ব্ৰহ্মা চাৰিমুখে তেওঁৰ গুণ গৰিমা কাৰণে আমাৰ নিচিনা নৰ মনুষ্যই কি তেওঁৰ বিষয়ে জানিম, কি ক'ম। তথাপিও এইখিনি কথা কৈ আনন্দ পাইছোঁ। সেইকাৰণে আনন্দই প্ৰভু ভগৱন্তক লগ পোৱাৰ সান্নিধ্য কৰে। এই আনন্দতে মজি দিছোঁ। আপোনালোকে মোৰ দুখ মৰিহৰণ কৰি ল'ব, তাৰ কাৰণে আপোনালোকৰ চবৰে শ্ৰীচৰণত মই নত হৈ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ।